guys, welcome back to my YouTube channel. মই সুজুকা আপোনালোকক মই আনটো ব্লগলৈ স্বাগতম জনাইছোঁ। সো ওচৰ ইয়াতে চোতালৰ মানে ৰাস্তা কিনাৰতে বহি আছোঁ আৰু গছজোপা আছে আৰু ইয়াত হেৰি কপৌ ফুল আছে, ইয়াত আছে জফলা মানে সো ইয়াত আছে চাং এখন, কি চাং জাতীয় চাং কৃষ্ণচূড়া গছজোপা কেতিয়া ফুলিবই নাপায় মানে এই তাৰখিনি কলি হয় কাটি দিব লগা হয়, কেতিয়াও ফুলিব নাপায়। আমাৰ পাপাই কয় এনেই ইয়াত লগালোঁ, বেলেগ জেগাত লগোৱা হেঁতেনে ঠিক আছিলে। আৰু ইয়াত বতাহ মাৰি থাকে সেইকাৰণে বহোঁ। আৰু ৭৫তম স্বাধীনতা দিৱস আপোনালোকক আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু চৰকাৰে হৰ ঘৰ তিৰংগা মানে প্ৰত্যেকৰ ঘৰত তিৰংগা এখন লগাব আছে। আৰু তিৰংগাখন কেতিয়াও উল্টাকৈ নলগাব, উল্টাকৈ লগালে আইন মতে আপোনালোকে চৰকাৰৰ ওচৰত দোষী হ'ব লাগিব। সেইকাৰণে আৰু আপোনালোকৰ ওচৰৰ মানুহে যদি ভুলকৈ লগায় আপোনালোকে ক'বগৈ যে এনেকৈ নহয়, দোষী হ'ব, কি হ'ব আইনৰ মতে। আৰু যোনবিলাকে কিনিব নোৱাৰে আৰু সেইসকলক বেছি সৰুৱে হওক বা ডাঙৰে হওক তিৰংগাই আৰু আপুনি লাঠি লগোৱা এই তিৰংগাখন আপোনালোকে যদি থয় তেতিয়া ৰাত দিন থ'ব পাৰে। আৰু যোনখন ৰছী লগা থাকে ন, ৰছী লগা তিৰংগাখন সেইখন আপোনালোকে ৰাতিপুৱা লগাই গধূলি ৫টা বজাত আপোনালোকে লৈ যাব লাগিব। মানে যদি আপোনালোকে গধূলিও লগাই থয় আপোনালোকে মানে তিৰংগাখনক অপমান কৰা নিচিনা হয়। আৰু আপোনালোকে ভুল নকৰিব। আৰু ওপৰত গেৰুৱা, মাজত শুকুলা, তলত চিয়ামল। আৰু কোনোবাই যদি ভুলকৈ কৰে আপোনালোকে মানে কৈ দিবগৈ। আৰু মাৰ ভাগৰ কালি জমনি এটা হ'ল। আৰু কালি কি হৈছিলে মা? কালি মানে 8:30মান বজিছিলে, মই তাত বহি আছিলোঁ। পাপাটো ভিতৰত, তুমিতো কিতাপ পঢ়ি আছিলা দেখিছোঁ। ভণ্টিটো মোবাইল চাই আছিলে, মানে ওচৰ বৰ্তা আহিছিলে, বৰ্তাই মানে জীয়েকক লৈ আহিছিলে। বৰ্তা লুকাই আছে, তাৰপৰা ছোৱালীজনী মোৰ তাঁতৰ শালৰ ওচৰতে থৈ দিলে, মইতো তাত বহি আছোঁ, মন খোৱা নাই। তাত ঘপকৈ দেখিলোঁ আৰে এজনী টাকলি ক'ৰ পৰা আহিলে আকৌ বোলো। তাত কোনো ডাঙৰ সময় তেতিয়া 8:30মান হৈছিলে নি। তাৰপৰা মাতিছোঁ, তাই লিচি এটা খাই আছে, একেৰাহে মোলৈ চাই আছে। আৰে মোৰ তেতিয়া সন্দেহ লাগিলে নহয়, ইমান সৰু ছোৱালীজনী 2 বছৰমান হৈছে, অকলে কেনেকৈ আহিব, ডাঙৰ মানুহতো দেখা নাই। 8:30 বজাত যেনেকৈ হ'লেও আমাৰ ঘৰৰ পৰা 3 ঘৰ আঁতৰ হয় নাই। তাৰপিছত মই ভাবিছোঁ এইটো মানুহ নে ভূত, ময়ো ভয় খাইছোঁ। পাপাক চিঞৰিছোঁ, পাপাক চিঞৰিছোঁ, চৰতো ভয় খাইছে, পূৰা ভয় খাই গৈছোঁ মই। তাৰমানে মানুহ হয় নে ভূত হয়, তাৰমানে মোৰ তাৰমানে ৰাতি বাহিৰলৈ ওলোৱা চিষ্টেম নাই। তাৰমানে তথাপিতো ভয়, তাৰমানে মানুহবোৰ আজাৰ কৰি আছিলোঁ আৰু তথাপিতো তাইক দেখি ময়ো ভয় খাইছোঁ নহয়। তাইও মাত চাত মতা নাই, একেলেঠাই মোলৈ চাই আছে। তাৰ মই ভাবিছোঁ এইটো ভূত নে মানুহ। তাৰপিছত টাকলি মাতিছোঁ, তাইৰ নামটো টাকলি, তাই মতা নাই। তাৰপিছত একদম পাপাক চিঞৰিছোঁ আৰু চৰত হয়। তাৰপৰা পাপাই কি হ'ল বুলি দৌৰ মাৰি আহিছে, এইফালেও বৰ্তা ওলাইছে। তাৰমানে চবেই হাঁহিছে মোক দেখি, মোক মানে ভয় খুৱাম বুলি আছিলে সিহঁতে। মানে এইটোৱে হ'ল ঘটনা। আৰু ক'লে আৰু মায়ে মানে বহুত জমনি ঘটনা, মায়ে পূৰা চিঞৰিছে মানে ভূত হয় নে মানুহ হয়। 2 বছৰীয়া ছোৱালী ন, অকলে কেনেকৈ আৰু এইফালে ইমান গাড়ী চলি থাকে। সেইকাৰণে মায়ে হেৰি কৰা কাপোৰযোৰ দেখাম আপোনালোকক মানে ইমান ৰ'দ দিছে, টিকা ফটা নিচিনা। গৈ আছোঁ ভিতৰলৈ। কুকুৰ সোমাই আছে, মই ভাবিছোঁ কি আছে আকৌ জমনি লাগিছে, ঘৰলৈ আছিলোঁ। আমাৰ ভণ্টিটো এইফালে আছে, ভিডিঅ'ত ওলাম বুলি উঠি আহিছিলে। আৰু কাপোৰযোৰ ক'ত জানো ক'ত, এইযোৰ কাপোৰ। কাপোৰযোৰ এইযোৰ হৈছে এইযোৰ মিচিং ফুল বাতি। গুণ্ডি আহি গ'লি এইযোৰ মানে এনেকুৱা যোনটো এই ফুলটো দিছে ইয়াতো দি দিব লাগিছিলে, তেতিয়া আৰু বেছি ধুনীয়া লাগিলে। ইযোৰ আৰু এযোৰ বৈ আছে, এনেকুৱা ফুলটো ইয়াত দি দিব কৈছোঁ আৰু ভাল লাগিব। কি এইটো কি হয়, মেখেলা। মেখেলা এইখন হৈছে চাদৰ, খুলি নেদেখাওঁ মই, আকৌ ঝাপিব লাগিব যে। এইখনো মেখেলাই মেখেলাই হয়। চাওঁ এইটো ব্লাউজৰ পিচ নেকি, চাদৰ নাজানো কোনটো কি হয়। আৰু
সেই গাইজ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকৰ ওচৰৰ মানুহবিলাককো ক'ব যে হৰ ঘৰ তিৰংগা, প্ৰত্যেকৰ ঘৰত তিৰংগা এখন লগাব কৈছে। চ' যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে এই ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। বাই গাইজ।